হরে মহারাজ, আমার প্রণিপাত গ্রহণ করক মহারাজ। বিদুর
মহাৰাজ নুবুলিবৰ বাবে তোমাক মই অনেকবাৰ কৈ আহিছোঁ, তথাপিও তুমি মোক মহাৰাজ বুলিছা। মহাৰাজ যাৰ দৃষ্টিশক্তিয়েই নাই, যি পৰক আশ্ৰয় কৰি জীৱন বাটত আগবাঢ়িব লাগে, সেইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই। বিদুৰ মহাৰাজ সিংহাসনত বহিলেও মই ৰজা নহয়। মহাৰাজ ৰাজদণ্ড মোৰ হাতত থাকিলে শাসনৰ ক্ষমতা মোৰ নাই। মহাৰাজ মোৰ কাৰণে ৰজা হোৱাটো মাত্ৰ এক পৰিহাস। মহাৰাজ বিদুৰ মহাৰাজ আৰু মোৰ মনত কি দুখ আছে তুমি জানা বিদুৰ? আপোনাৰ মনৰ কথা ব্যক্ত কৰক মহাৰাজ। ৰজা হৈ আমি যে দিগ্বিজয়ৰ কাৰণে ওলাই যাব নোৱাৰিলো। জ্যেষ্ঠজন পিতামহে এৰি যোৱা এই ৰাজ্যৰ চাৰিসীমা মই যে বৃদ্ধি কৰিবই নোৱাৰিলো বিদুৰ। জ্যেষ্ঠজন বিস্মৃতিৰ বুকুত জ্যেষ্ঠজন কুৰুবংশৰ অস্তিত্ব আমাৰ কাৰণে বিলুপ্ত হ'ব ধৰিছে। জ্যেষ্ঠজন ইয়াতকৈ আৰু কিবা দুখৰ কথা হ'ব পাৰে বিদুৰ? জ্যেষ্ঠজন ইয়াতকৈ আৰু কিবা দুখৰ কথা হ'ব পাৰে বিদুৰ? বুজিছো মই তোমাৰ মনৰ কথা জ্যেষ্ঠজন। দাসী পুত্ৰ হ'লেও শেষ পিতৃ হিচাপে তুমি মোক সদায় তুমি মোক ভাতৃষ্ণে দি আহিছা। তাৰ স্বৰূপে মোৰ আপোনাৰ মনৰ কামনা পূৰ্ণ কৰাটো মোৰ একান্তই কৰ্তব্য জ্যেষ্ঠজন। পাৰিবা বিদুৰ? মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা তুমি? পাৰিম জ্যেষ্ঠজন। কিন্তু সেই কাম তুমি কেনেকৈ কৰিবা? জ্যেষ্ঠজন আজিয়েই মই অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰি যাত্ৰা কৰিম মই অৰণ্যৰ মাজে। বৰ লাভ কৰাৰ পাছতে এই পৃথিৱীতে দিগ্বিজয়ৰ প্ৰবল ধুমুহা পুৱাই দিম জ্যেষ্ঠজন। আকৌ এবাৰ জগতে বুজিব লাগিব কুৰুবংশৰ শক্তি পৰিচয় কথা। বৰ আনন্দ কথা ভাই। জ্যেষ্ঠজন ব'লা ভাই, তোমাৰ যাত্ৰাৰ আয়োজন কৰোগৈ। বলক জ্যেষ্ঠজন। কি পৰিতাপৰ কথা জ্যেষ্ঠজন। মই যে জীৱনত কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিবই নোৱাৰিলো। জ্যেষ্ঠজন কোনে জানে বিধিৰ কথা কোনে জানে? কি জানিবা সেইদিন সেই সৌভাগ্য আশে কি জানে? নাই বিদুৰ। জ্যেষ্ঠজন তেনে অমূলক বাক্যৰে মোৰ মনক সান্তনা তুমি নিদিবা। জ্যেষ্ঠজন অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সৰ্বস্ব, তাৰ জীৱনলৈ পোহৰৰ বতৰা তুমি নানিবা বিদুৰ। জ্যেষ্ঠজন বাৰু ভাই, জ্যেষ্ঠজন এতিয়া ব'লক জ্যেষ্ঠজন।